Namaste everyone. Azir ami ei videotot class 10 or A Tiger in the Zoo নামৰ কবিতাটোৰ সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছো। এই কবিতাটোত এটা বাঘৰ কথা কোৱা হৈছে যিটো বাঘ পিঞ্জৰাৰ মাজত আবদ্ধ হৈ আছে আৰু একেটা সময়তে সেই বাঘটোক কল্পনা কৰা হৈছে হাবিৰ মাজত। যদি হাবিৰ মাজত সি থাকিলেহেঁতেন তাৰ আচৰণ কেনেকুৱা হ'লহেঁতেন বা সি কেনেদৰে থাকিলেহেঁতেন তাৰ বিষয়ে আলোচনা কৰা হৈছে কবিতাটোত। Let's go and read the poem. In the first stanza, he stalks in his vivid strips the few steps of his case on pads of velvet quiet in his quiet race. অৰ্থাৎ কোৱা হৈছে যে তাৰ সেই কোমল হাতুৰা কেইখনৰ পিঞ্জৰা ভিতৰত এখোজ দুখোজকৈ ধীৰ গতিৰে ঘূৰি আছে। ধীৰ গতিৰে পিঞ্জৰাটোৰ ভিতৰত তাৰ সেই কোমল হাতুৰা কেইখনৰে এখোজ দুখোজকৈ ঘূৰি আছে। The few steps মানে এখোজ দুখোজকৈ। In the second paragraphটোত বাঘটোক হাবিৰ মাজত কল্পনা কৰা হৈছে। He should be lurking in shadow, sliding through long grass near the waterhole where plum deer pass. অৰ্থাৎ যদি সি হাবিত থাকিলেহেঁতেন সি সেই নিজৰাটোৰ পাৰত থকা ঘাঁহনি দৰাৰ ছাঁহত হৰিণবিলাকে পানী খাবলৈ অহা চাই সি জোপ লৈ থাকিলেহেঁতেন। অৰ্থাৎ টু কেটচ দ্য ডিয়েৰ, অৰ্থাৎ হৰিণবিলাকক ধৰিবৰ কাৰণে বাঘটোৱে সেই ঘাঁহনি দৰাৰ ছাঁহত জোপ লৈ থাকিলেহেঁতেন। থাৰ্ড ষ্টেঞ্জাত কোৱা হৈছে he should be snarling around houses at the jungle edge, bearing his white fangs, his claws, terrorizing the blaze. অৰ্থাৎ সি হাবিত থকা হলে হাবিৰ দাঁতিত থকা গাঁওবোৰৰ ঘৰবোৰত সি মানুহবিলাকক কম্পিত কৰি তাৰ সেই কোমল হাতুৰা আৰু বগা দাঁতকেইটাৰে গাঁওবাসীবিলাকক কম্পিত কৰি ৰাখিলেহেঁতেন বা কম্পিত কৰিলেহেঁতেন। But he is locked in a concrete shell. He is strength behind bars, stalking the length of his case, ignoring visitors. Fourth paragraphটোত কোৱা হৈছে কিন্তু তাৰ সেই সকলো শক্তি এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে। Stalking the length of his case, ignoring visitors. এতিয়া সেইকাৰণে সি এতিয়া পিঞ্জৰাৰ মাজতেই আবদ্ধ হৈ এখোজ দুখোজকৈ খোজকাঢ়ি ভিজিটৰ্ছবিলাকক অৱহেলা কৰি আছে। অৰ্থাৎ যিবিলাক ভিজিটৰে তাক চাবলৈ গৈছে সেইবিলাকৰ সি অৱহেলা কৰি আছে। In the last stanza, he hears the last voice at night, the patrolling cars. অৰ্থাৎ সি সেই পেট্ৰলিং কাৰখনৰ অৰ্থাৎ ডিউটি দি থকা গাড়ীখনৰ শেষৰ শব্দটো সি শুনিবলৈ পাইছে। He and stares with his brilliant eyes at the brilliant stars. আৰু সেই তাৰ উজ্জ্বল চকুকেইটাৰে উজ্জ্বল তৰাকেইটাক চাই সি থৰ লাগি আছে। অৰ্থাৎ এই পেৰাগ্ৰাফটোত কোৱা হৈছে সি যে ৰাতিৰ শেষৰ শব্দটো শুনিছে পেট্ৰলিং কাৰৰ, তাৰ মানে কোৱা হৈছে সি এতিয়াও শেষ নিশা পৰ্যন্ত সি সাৰে আছে, উজাগৰে আছে। তাৰ মানে কি সি ক'ব বিচাৰিছে সি বিচাৰিছে এটা উন্মুক্ত জীৱন। He is not happy in the concrete shellটোৰ মাজত সি সুখী নহয়, গতিকে এটা উন্মুক্ত জীৱনৰ কাৰণে সি অপেক্ষা কৰি আছে। And stares with his brilliant eyes at the brilliant stars. তাৰ সেই উজ্জ্বল চকুকেইটাৰে উজ্জ্বল তৰাবিলাকক চাই আছে বুলি কৈছে। তাৰ মানে ক'ব বিচাৰিছে still he is dreaming. সি সপোন দেখি আছে এখন মুক্ত আকাশৰ, মুক্ত জগতৰ সি এখন সপোন দেখি আছে তাৰ সেই চকুকেইটাত। That means he want to be free from that cage. তাৰ সেই পিঞ্জৰাৰ পৰা সি মুক্ত হ'ব বিচাৰিছে। কবিতাটোত সুন্দৰকৈ প্ৰথম পেৰাগ্ৰাফটোত বাঘটোৰ কথা উল্লেখ কৰা হৈছে। ছেকেণ্ড আৰু থাৰ্ড পেৰাগ্ৰাফটোত জংঘলত থকাৰ কথা কোৱা হৈছে, কেনেকৈ সি আচৰণ কৰিলেহেঁতেন। আৰু ফ'ৰ্থ আৰু ফিফ্থ পেৰাগ্ৰাফটোত বাঘটোৱে চিৰিয়াখানাত থকাৰ কথা কোৱা হৈছে। আৰু লাষ্ট পেৰাগ্ৰাফটোত তাৰ
সপোনৰ বিষয়ে কোৱা হৈছে যে সি উন্মুক্ত জীৱনৰ আশাত ৰাতি শেষ ভাগলৈকে উজাগৰে আছে আৰু সি সপোন দেখি আছে so that he can get free from that cage. So thank you. If you have any confusion, you can comment me in the comment box. Thank you.